বন্ধুসকল আপোনালোকক হস্পিটেললৈ লৈ যাওঁ বলক। হস্পিটেলখন ৰাতিপুৱা দেখুৱাই আহোঁ, পুনৰ ধুনীয়াকৈ হস্পিটেলৰ গোটেই দৃশ্যখিনি আপোনালোকক দেখুৱাওঁ। আপোনালোকে চাই থাকিব ভিডিঅ'টো। আমাৰ পিছফালে যিখিনি ঠাই দেখা পাইছে সেইখিনি হোটেল হয় গোটেইখিনি। এই হোটেলবিলাকত আপোনালোকে থাকিব পাৰিব আহিলে। এই গোটেইখিনি হোটেল হয়। বৰ বেছি ৰেট নহয় আচলতে, ইণ্ডিয়ান ৰেটটো, ইণ্ডিয়ান মানে ৰুপি হিচাপে নেপালৰ ৰুপিৰ যিটো ভেলু আছে অলপমান কম, সেইকাৰণে আমাৰ ইণ্ডিয়ান ৰেটটো অলপমান কম পৰি যায়। ঠিক আছে, এই মই বেছি দেৰি আহিব লগা হোৱা নাই, সন্মুখতে আছে মেইন ৰোড। সন্মুখত মেইন ৰোড হস্পিটেল দেখা পাইছে আপোনালোকে। য'ত পাওঁতে অলপ সাৱধান, গাড়ীবোৰ বৰ স্পীড আহি থাকেতো। এটা এন্ট্রেন্স है दूसरा बहुत दुनिया डेकोरेशन में कोई दीजिए दुनिया को काफी अच्छी दुनिया को दुनिया का बता है इमान दुनिया आपकी काम इमान दुनिया को लगाइছে আর ইমান দুনিয়া কাটিং করেছে খুব সুন্দর। সন্মুখতে আছে আপোনাৰ কেইবাটাও জীআই তাৰেৰে বনোৱা ষ্টেচু। এই ষ্টেচুখিনি জীআই তাৰেৰে বনোৱা গৌচক্ৰ। এই চাই ল'ব পাৰোঁ, ধুনীয়া নহয় জানো? শুনিছে? এই সন্মুখত দেখা পাইছে আপোনালোকে ভিতৰত কি ধুনীয়া বুদ্ধ প্ৰতিমূৰ্তি এটা বনাইছে জীআই তাৰেৰে। ইমান ধুনীয়া আর ইমান চাফ চিকুণ। আপোনালোকে এইফালে গ'লে এইফালে 3 নম্বৰ কাউণ্টাৰ, ইয়াত ৰেজিষ্ট্ৰেশ্যন কৰিব পাৰিব। ৰেজিষ্ট্ৰেশ্যন কৰাৰ পিছত সেইটো এণ্ট্ৰেঞ্চটো আৰু এইটো এণ্ট্ৰেঞ্চ 1 আপোনালোকে সেইফালে সোমাব পাৰে, সেইফালে সোমাব পাৰে। ৰেজিষ্ট্ৰেশ্যনৰ বাবে আপোনাৰ ইণ্ডিয়ান মানি 100 টকা আৰু নেপালৰ মানি বুলি ক'লে 160 টকা। আমাৰ আৰু তেওঁলোকৰ মাজে 160 টকা আৰু 100 টকা, 60 টকা ডিফাৰেঞ্চ। অনলি 100 টকাতে আপোনালোকে ৰেজিষ্ট্ৰেশ্যন কৰি ল'ব পাৰে। চাই লওক। এইখিনি ভিতৰত দৃশ্য, এইখিনি আপোনাৰ চশমা যদি ল'ব বিচাৰে ইয়াৰ পৰা চশমাখিনি দিয়া হয়। লেন্স যদি ল'ব বিচাৰে ইয়াত লেন্সৰ কামখিনি ইয়াত হয়। লেন্সৰ अंदर नहीं देगा, बाहर करेगा, अंदर नहीं घुसेगा ना। हम अंदर में क्या हमारा फोटो नहीं, हम लोग असम से है तो आज दिखाया तो वहाँ जाएगा तो वीडियो दिखाने से दूसरा आदमी थैंक यू। তেওঁলোকে কিছু ভিতৰত ভিডিঅ' বনাবলৈ মানা কৰিছে। চাই লওক, দেখি পাইছে এইটো হৈছে আপোনাৰ ৰেজিষ্ট্ৰেশ্যনৰ 8 নম্বৰ কাউণ্টাৰ। ইয়াতে 100 টকা দি কিনে আপোনাৰ ইয়াতে ৰেজিষ্ট্ৰেশ্যন কৰিব পাৰিব। আৰু এয়া হৈছে ঔষধ দিয়া হয় ইয়াত, আপোনালোকে ইয়াৰ পৰা ঔষধ ল'ব পাৰিব। আমি যোৱাকালি ঔষধ লৈছিলোঁ একেবাৰে কম দামত, মোৰ 400 টকা ঔষধ লাগিছে ইয়াত। এইফালে আপোনালোকে সোমাব। সেইখিনি এণ্ট্ৰেঞ্চ ভিতৰত গ'লে আপোনালোকে যিখিনি পৰীক্ষা নিৰীক্ষা কৰা হয় গোটেইখিনি ইয়াৰ ভিতৰতে হৈ যায়। আপোনাৰ কাউণ্টাৰৰ ভিতৰত বেলেগ বেলেগ আছে, যিকোনো কাউণ্টাৰ প্ৰথমতে আপোনাক পঠাব, তাৰপৰা আৰু এটা বেলেগ কাউণ্টাৰত পঠাব, পুনৰ আপোনাক বেলেগ বেলেগ কাউণ্টাৰত পঠাই কিনে বেলেগ বেলেগভাৱে তেওঁলোকে পৰীক্ষা নিৰীক্ষা কৰিব। সেইখিনি হৈছে খোৱা পানীৰ ব্যৱস্থা। শৌচালয় আৰু এয়া হৈছে আপোনাৰ
অপাৰেশ্যনবিলাক কৰা হয় ৰুমৰ ভিতৰত অপাৰেশ্যন দিয়া হয়। আমি পিছফালে গৈ আছোঁ। মই ভিতৰত যাম বুলি ভাবিছিলোঁ, যিহেতু গাৰ্ডজনে ক'লে ভিতৰত যাবলৈ, ভিতৰত গৈ ভিডিঅ' বনাবলৈ মানা কৰিছে, গতিকে ভিতৰলৈ নাযাওঁ। আপোনালোকক দেখুৱাইছোঁ চাই দেখি পিছফালে ধুনীয়া গ্ৰাউণ্ড আছে, ইমান ধুনীয়া গ্ৰাউণ্ড, চাৰিওফালে যিবোৰ গছ চলাইছে ইমান ধুনীয়া গছ। নাৰিকল গছৰ নিচিনা নাজানো মই, তাল গছৰ নিচিনা হস্পিটেলৰ পৰিসৰ। এইফালে যাওঁ। আপোনাৰ যিখিনি ইনপেচেণ্ট আছে, ইনপেচেণ্টৰ কাৰণে ইয়াত ভৰ্তি যিসকল থাকে তেওঁলোকে ইয়াত ভৰ্তি থাকে। সেই ৰুম অপাৰেশ্যন কৰাবিলাকে ইয়াত ভৰ্তি কৰা হয়। বৰ বেছি নহয়, খৰচা একেবাৰে কম। আপোনাৰ যদি আপুনি একো কৰিবলগীয়া নহয় অপাৰেশ্যন তেনেহ'লে আপোনাৰ 2,000 টকাৰ ভিতৰতে হৈ যায়, 3,000 টকাৰ ভিতৰতে। যদি চশমা ল'ব লগা হয় ধৰি লওক 3,000 টকামান এটা যায়, আৰু আপ ডাউন ফেয়াৰ লৈ কিনে বেছিকৈ বেছি 4,000 টকা 5,000 টকা তাত খৰচা হ'ব পাৰে আমাৰ অসমৰ পৰা। তাৰ 4-5 হাজাৰতে আপোনাৰ গোটেইখিনি কমি যায়। আৰু যদি আপুনি লেন্স লগাব বিচাৰে তেনেহ'লে ইয়াত লেন্সৰ দামখিনি বহুত কম, মানে আমাৰ তাতে লগাব গ'লে যিটো আপোনাৰ 50,000 পৰে, ইয়াত সেইটো আপোনাৰ 10,000 or 15,000 ভিতৰত হৈ যায়। ইয়াত এখন ধুনীয়া হোটেল আছে, ৰেষ্টুৰেণ্ট আছে, খোৱা বোৱা কৰিব বিচাৰিলে ইয়াত আপোনালোকে খাব পাৰে। ধুনীয়া ৰেষ্টুৰেণ্ট আছে ইয়াত, ইয়াতে ভাত খাই, চাহ খাই, ৰুটি খাই, যি খাই ধুনীয়াকৈ হস্পিটেলৰ ভিতৰতে আছে, চিন্তা নাই। যিসকলে আহে খোৱা বোৱাৰ চিন্তা কৰিব নালাগে, ইয়াতে খাব পাৰিব। পানীৰ ব্যৱস্থা আছে, একদম ধুনীয়া শীতল পানী। চবচে ধুনীয়া লাগিছে গছবিলাক মোৰ, ইমান ধুনীয়াকৈ কাটিং কৰিছে এই গছবোৰ। এই ওচৰতে আপোনাৰ চাপা টাউন, ধুনীয়া এখন শান্তিপূৰ্ণ ঠাই জাপা দেখিছোঁ। য'তে ত'তে এইবোৰ হৈছে ডন্ট স্প্লিট, শুকনা মানা হে তো ফেলবেন না, 500 টাকা ফাইন। ইয়াতে বেছিভাগ আপোনাৰ অসমৰ পৰা আৰু বেংগলৰ পৰা বহুত মানুহ আহে। মই যিমানকৈ মানুহ লগ পাইছোঁ বেছিভাগেই ইয়াত অসমীয়া মানুহ। অসমৰ চাই লওক, আপোনালোকে যদি আহে তেনেহ'লে একো অসুবিধা নাই, একেবাৰে ইজি। অসমৰ পৰা চিধা আপুনি নিউ জলপাইগুৰিত আহিব পাৰে বা শিলিগুৰিত আহিব পাৰে। নিউ জলপাইগুৰিত আহিলে ট্ৰেইনত আহিলে তাতে নামিব, আপোনাৰ তাতে নামি কিনি আপোনালোকে জলপাইগুৰি বাহিৰৰ ষ্টেচনৰ বাহিৰত আপোনাৰ নেপাল বৰ্ডাৰলৈকে একেবাৰে বিপদত হৈ দিব। আপোনাৰ সৰু সৰু টমটম মেজিক বা বলেৰো অন্যান্য সৰু সৰু গাড়ীবোৰো আছে। আপোনাৰ বেছি ভাড়া নলয়, 200 টকা ল'ব পাৰে। 200 টকা আপোনাৰ নেপাল বৰ্ডাৰত হৈ যাব। আৰু নেপাল বৰ্ডাৰৰ পৰা ইয়ালৈকে আপোনাৰ ধৰি লওক 15 কিলোমিটাৰমান পৰে চাপা টাউনলৈকে নেপাল বৰ্ডাৰৰ পৰা। আৰু আপোনাৰ নিউ জলপাইগুৰিৰ পৰা ইয়ালৈকে প্ৰায় 40 কিলোমিটাৰ পৰে। 40 কিলোমিটাৰৰ ভিতৰত আপুনি আৰামছে আহি যাব পাৰে, কোনো অসুবিধা নাই। আপোনাৰ 2 দিনতে আপুনি যদি কাম হৈ যায় 2 দিনতে ঘূৰি যাব পাৰিব। আৰু যদি লেন্স বা অপাৰেশ্যন কৰিব লগা হয় ধৰি লওক 3-4 দিন লাগিব পাৰে, আপোনাৰ বৰ বেছি সময় এটা নালাগে। নহ'লে মানে আপোনাৰ
পুৰা ফৰেষ্ট সকলোবিলাক কাম হয় ভগৱান মই বুদ্ধিষ্ট হয় গতিকে ভগৱান বুদ্ধ মোৰ সুস্থ অৱস্থা তেওঁক দেখা পাই ইয়াত আহি কিনি আচলতে মনটো বৰ ভাল লাগিছে যিহেতু নেপালত বুদ্ধৰ জন্মৰ কাৰণে নেপালটো হৈছে আমাৰ কাৰণে এটা পবিত্ৰ ঠাই যিহেতু আমি বুদ্ধিষ্টসকলৰ কাৰণে নেপাল আৰু কপিলা বস্তু ইয়াৰ পৰা বহুত দূৰ তালৈ যাব নোৱাৰোঁ তথাপিও নেপাল বুলি ক'লে নেপালৰ জন্মস্থান বুদ্ধৰ জন্মস্থান বুলি আমাৰ কাৰণে এটা স্পেচিয়েল হয় দেখা পাইছে ঘূৰি যাব বিচাৰিছে তেনে ইয়াতে আপোনাৰ সৰু গাড়ীবিলাক লৈ ল'ব পাৰে ইয়াৰ পৰা নেপাল বৰ্ডাৰ আপোনাক থৈ আহিব নেপাল বৰ্ডাৰ যোৱাৰ পিছত আপোনাৰ আকৌ গাড়ী চেঞ্জ কৰি কিনে আপোনালোকে জলপাইগুৰি শিলিগুৰি লৈ কিনি যাব পাৰিব চাই লওক খোৱাৰ বাবদ আপোনাৰ বৰ বেছি নপৰে আমাৰ তাত তুলনাত অলপমান কমেই পৰে মই যোৱাকালি এই সন্মুখত দেখা পোৱা আপুনি দোকানত দেখা পাইছোঁ দোকানখন পৰা লৈছিলোঁ যিহেতু মোক যিটো পাৱাৰ দিছিলে সেই পাৱাৰৰ বৰ্তমান উপলব্ধতা ভিতৰত নাছিল মোক একদিন ৰখিবলৈ দিলে যিহেতু ৰখাৰ কাৰণে প্ৰব্লেম কৰি মই বাহিৰৰ পৰা লৈ ল'লোঁ এখন দোকানৰ পৰা লৈছোঁ লেন্স আৰু আপোনাৰ ফ্ৰেম লৈ কিনি 1200 টকা পৰিছিল 1200 টকাতে মোৰ কাম হৈ গ'ল ভিতৰত ঔষধ 400 টকা আৰু ৰেজিষ্ট্ৰেশ্যন 100 টকা 500 টকা 500 টকা আৰু আপোনাৰ 1200 টকা 1700 টকাত মোৰ ইয়াত কাম হৈ গ'ল 1700ত ইমান সস্তাত আপোনাৰ হয়তো আমাৰ তাতে নহ'লে হয় আৰু চকু পৰীক্ষা আপোনাৰ কেইবাটাও ঠাইত যাবলগীয়া হৈছে বিভিন্নভাৱে পৰীক্ষা কৰিছে চকুবিলাকত ঠিক আছে বন্ধুসকল আপোনালোকে ভিডিঅ'টো চাই থকাৰ বাবে আপোনালোক ধন্যবাদ পুনৰ লগ পাম আমি ইয়াৰ পৰা যোৱাৰ পিছত আপোনাক ৰাস্তাত যিখিনি ঠাই পাওঁ সেইখিনি ভিডিঅ' বনাই কিনে আপোনালোকলৈ আগবঢ়াম আপোনালোকে চাই থাকিব আৰু পুনৰ আপোনালোক ধন্যবাদ আজি ভিডিঅ'টো ইমানতে সামৰিলোঁ নমস্কাৰ